এভৰিৱান আজি হৈছে নতুন বছৰৰ পৰা 1 তাৰিখ আৰু আজি মানে গধূলিৰ পৰা আৰু ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমি আছোঁ খুৰীহঁতৰ ঘৰত। এইফালে মানুহজন পুৰা একদম টুপি চুপি পিন্ধি লৈছে, বেলেগ ঠাণ্ডা মানে ইয়াত। আৰু ময়ো একদম চুৱেটাৰ শ্বল একদম লৈ লৈছোঁ, মানে ইমানেই ঠাণ্ডা। আৰু এতিয়া খুৰীহঁতৰ ঘৰত চুঙা চাউল মানে বনাব, সেইকাৰণে আহিছোঁ আৰু খাবলৈ। এইফালে মায়ে পূৰা ৰেডি কৰি আছে দেই। এইফালে পেহীয়ে পূৰা চুঙা চাউল ভৰাই আছে দেই। চাই দিয়ক এইফালে পেহী। অঁ, তামোল খাই পূৰা দিয়া চুঙা চাউল ৰেডি কৰি আছে। এইফালে খুৰীয়ে পূৰা গুড় কাটি আছে দেই। আজি কি দৈৰ লগত হ'ব নি চুঙা চাউল? ক্ৰীমৰ লগত হ'ব দেই আজি চুঙা চাউল। এইফালে চুঙা চাউলত পূৰা একদম পানী দি আছে। পূৰা চুঙা চাউল খাবলৈ ডুব বনাই আছে। আৰু এইফালে এতিয়া ভকতৰ নিয়মখিনিও কৰা হৈ গ'ল। আৰু ভকতৰ নিয়মখিনি কৰা হোৱাৰ পাছতে আমাকো খাবলৈ দিছে। আৰু এতিয়া A few moments later. এয়া আমাৰ বনাই আছে, পনীৰ ফ্ৰাই কৰি আছে এতিয়া। দিয়া সংগীতা চাংমাই ৰাজ খোৱা ডিপ ফ্ৰাই কৰিব। আজি মানে বৃহস্পতিবাৰ, ফ্ৰাই হৈ আছে অকণমান। বৃহস্পতিবাৰ সেইকাৰণে মানে পনীৰো হ'ব লগতে, আৰু মাছ আছে। বৃহস্পতিবাৰ কাৰণে গুডুৱে নাখায় যে, তাৰ কাৰণে পনীৰ বনাই। এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল। এইফালে পনীৰৰ চব্জি, এইফালে ৰঙালাও আলু, আৰু এয়া বন্ধাকবি মাছৰ মূৰ বনোৱা হৈছিলে, আৰু এইফালে মাছ ফ্ৰাই। আজি 1 জানুৱাৰী খানা এনেকৈ আৰু আমাৰ চিম্পলকৈ।